আপোনালোক সকলোকে নমস্কাৰ জনালোঁ দেই। দেৰিয়ে হ'ল মানে আহা। মই বোলো শুভেচ্ছা এটা দিবলৈ আজি পৰাই নাই। পূজাৰ দিনাখন এই বিশ্বকৰ্মা পূজা এভাগ আছিল, তাতে পূজা খাবলৈ গ'লোঁ। মই বোলো এতিয়া লৰালৰিকৈ আহিছোঁ, কাপোৰ খোলাই নাই। মই বোলো শুভেচ্ছা এভাগ দি লওঁ, তাৰপিছতহে মই কাপোৰ কানি খোলা চিন্তা কৰিম। আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ দেৰিকৈ হ'লেও বহুত বহুত শুভকামনা জনালোঁ। আৰু বিশ্বকৰ্মা আপোনালোকৰ ঘৰত একদম বিৰাজমান হওক, গাড়ী গুৰা উভৈনদী হওক, সকলোৰে মন একেবাৰে ভৰি পৰক, মই তাৰেই কামনা কৰিছোঁ। সুস্থ শৰীৰে আপোনালোক দীৰ্ঘায়ু হওক, ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। মোকো আশীৰ্বাদ কৰিব, মোৰ লগতে মোৰ সৰু পৰিয়ালটো যাতে সুখে শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে আপোনালোকেও মোক প্ৰাৰ্থনা কৰিব। আপোনালোকে পূজা কৰিলে নাই বাৰু? মই আকৌ কি জানে নাই, থাপনাতে মানে ৰাতিপুৱা উৎপাত, মানে ৰাতিপুৱা ঘৰ দুৱাৰ মুচি কৰি মানে থাপনা ভাগত চাকি এগছ জ্বলালোঁ, ক্ষীৰ অকণ বনালোঁ নিজে। মোৰ আকৌ ওচৰতে গৰু গাখীৰ দিয়ে নহয়, গৰু গাখীৰ গাখীৰত কাজু খিচমিচ একদম দি জহা চাউলৰ ধুনীয়াকৈ আকৌ ক্ষীৰ অকণ বনাইছোঁ, মানে পায়স অকণ বনাইছোঁ, আৰু প্ৰসাদ অকণো দিলোঁ। এই ওচৰৰে ল'ৰা ছোৱালী দুটামান মাতি আনি পেলাই সেই প্ৰসাদকণ কৰিলোঁ। আৰু ইহঁতে আকৌ চৰকাৰৰ ফালৰ পৰা লেপটপ দুটা পাইছিলে নহয় ল'ৰা ছোৱালী দুটাই। এইটো চেগতে চৰকাৰকো বহুত বহুত ধন্যবাদ দিছোঁ আকৌ দেই। হাই ছেকেণ্ডেৰী পাছ কৰোঁতে পাইছে, মেট্ৰিক পাছ কৰোঁতে পাইছে ল'ৰা ছোৱালীকেইটাই। মই আকৌ সেই লেপটপকেইটা মোৰ খুব মানে ভাল লাগে। কি জানানে, কিনি দিয়াতকৈ সিহঁতে মানে নিজৰ কষ্টৰে পাইছে যে, সেই দুটা মই আগতেই মানে মুচি কাচি গংগাজল ছটিয়াই পেলাই ধূনা ফুৰাইছোঁ আৰু পূজা কৰিছোঁ। বাকী ৰাইজসকলৰ চোতালটো ভৰি আছে, গাড়ী বাইক চাইকেল চবেই পূজা কৰি ধুনীয়াকৈ ধুই কৰি পূজা কৰি মালা পিন্ধাই থৈছে। মনটো ভৰি গৈছে দেখি পেলাই, ইমান ভাল লাগিছে। চবৰে চোতালত গাড়ী। মই আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু মোকো আৰু এই বুঢ়াই হ'লোঁ আৰু পাই এই বয়সতে এইকেইদিনতে আৰু গাড়ী এখনত উঠাবা আৰু বিশ্বকৰ্মা বাবা, নহ'বা আৰুনো কঁকাল পৰিলে ক'ত আৰু উঠিবলৈ মন যাব আৰু, হয়নে নহয় বাৰু কওকচোন। তাতকৈও আৰু কথা এটা, আপোনালোকে আকৌ পূজা কৰিব পাহৰিছে নেকি বস্তু এটা? মই আকৌ সেইটো চবতকৈ আগত পূজা কৰিছোঁ দেই। কি জানেনে নাই, মোবাইলটো যদি বেয়া হৈ যায় বাৰু কেনেকৈ বাৰু মই আপোনালোকৰ খবৰ খাতি ল'ম কওকচোন। আকৌ আপোনালোকেনো মোক কেনেকৈ দেখা পাব বাৰু? সেইকাৰণে মই কিন্তু গংগাজলেৰে মোৰ মোবাইলটো মুচি কাচি ফুল এপাহো দিছোঁ, সেন্দুৰৰ ফুট এটাও দিছোঁ, ধূনা জ্বলাই ধূপেৰে সেৱা কৰি মোবাইলটোতহে প্ৰথম মই সেৱা কৰিছোঁ। আকৌ জানেনে নাই, মোৰ মোবাইলটো নহ'লে দিনতে এন্ধাৰ হ'ব যে, ৰাতি চাৰ্জ দি থওঁ, ৰাতিপুৱালৈ 100 কৰি পেলাই। মোৰ মোবাইলটো দিনতে এন্ধাৰ। মই আৰু বিশ্বকৰ্মা বুলি মই মোবাইলটো মোৰ হাততে থাকে যে, আপোনালোকে মোবাইলটোকো অকণ মুচি কাচি পূজা কৰিব দেই, নাপাহৰিব। যদি দিনত নকৰিলে সন্ধিয়ালৈ হ'লেও কিন্তু মোবাইলটোত অকণমান ধূপ ধূনা ফুৰাব, কাৰণ এইটো আমাৰ বহুত দৰকাৰী বস্তু হৈ পৰা নাই জানো বৰ্তমান সময়ত। গতিকে পাহৰি নাযাব। মই আকৌ ল'ৰা ছোৱালী দুটাৰ মোবাইল দুটাও ধুনীয়াকৈ গংগাজল দি পেলাই মুচি পেলাই ধূপ ধূনা ফুৰাই দিছোঁ আকৌ দেই। সেইকেইটা নহ'লে মইনো সিহঁতক কেনেকৈ লগ পাম বাৰু? ওলাই গ'লেই ফোন এটা কৰিব লাগে, ক'ত আছা, কেতিয়া আহিবা। আজিকালিতো সেইটোহে কথা, আৰু কেতিয়া আহিবা, ক'ত আছা। মই আৰু সেইকাৰণে আগতেই সেয়া পূজা কৰিছোঁ আৰু এতিয়া মানে খিচিৰি খালোঁ, ভাজি খালোঁ। কি খাব? প্ৰসাদেই খাবনে, খিচিৰিয়ে খাবনে, ভাজিয়ে খাব? ইফালে মাতিছে বোলে আহক বৰমা, সিফালে মাতিছে খুৰী আহক, সিফালে মাতিছে বাইদেউ আহক। মোৰ আজৰিয়ে নাই, কোনফালে খাব? এটা পেটহে আৰু। খিচিৰি খাইছোঁ, ভাজি খাইছোঁ। ভাজিকণ আকৌ বৰ ধুনীয়াকৈ বনাইছে দেই। চয়াবিন, ৰঙালাও, আলু, কচুটো দি দিলে ভাজিটো খুব ভাল লাগে নহয়। পটল চটল দি পেলাই ভাজিটো বনাইছে, খুব টেষ্টি লাগিছে। মই আকৌ ভাজিটো খুব ভাল পাওঁ। লগতে আকৌ বিলাহী টপকনো দিছে। কি খাব? মোৰ কেতিয়া যাওঁ লাগি আছিলে। গৈ আকৌ কৈছোঁহে দেই, ইমান গৰম। তথাপিও মানে আহিলোঁ আৰু, নহ'বা আকৌ ৰাইজসকলে বেয়া পাব। আকৌ পূজাভাগ বিশ্বকৰ্মা পূজাভাগৰ প্ৰসাদ অকণ মূৰত ল'বলৈও মন যায় নহয়। ইফালে আকৌ মই ভাজিকণৰ লোভতে গৈছোঁ আকৌ দেই। মই খুব ভাল পাওঁ ভাজিকণ খাই পেলাই। মই তিনিবাৰ লৈছোঁ ভাজি। ল'ৰাটোক কৈছোঁ, সৰু ল'ৰা এটাই বিলাইছিলে। মই কৈছোঁ গোসাঁই দিয়াচোন, মোক ভাজি অকণ সৰহকৈ দি থৈ যাবা। সি আকৌ মোক দি থৈ গৈছে দেই। কৈছে বৰমা খাওক। গৰম নহয়, খুব ৰ'দ দিছে। ৰঙালাও ভাজি খাই
আপোনাৰ একদম বহুত ভাল পাব, খাওক। মই আকৌ খাই আহিছোঁ। এতিয়া মানে ভাগৰো লাগিছে আৰু মূৰটো অকণ বিষয় লাগিছে। ৰাতি টোপনিয়ে নাই মানে। বিশ্বকৰ্মা পূজা বুলি ক'লে মোৰ আগদিনাৰ পৰা একেবাৰে মনটো ইমান ভাল লাগি থাকে, টোপনিয়ে নাই, ভাগৰো লাগিছে। গোটেই ঘৰ দুৱাৰ চোতাল ঘৰ সাৰি কৰি পানী ছটিয়াই কিমান কাম কওকচোন, গোটেই মোচা কাচা চব পাকঘৰৰ পৰা ধৰি লৈ গোটেইখিনি একে কাম। তথাপিও আকৌ আপোনালোকৰ খবৰটো নল'লে মোৰ মনটো বেয়া লাগে নহয়, সেইকাৰণে মই আপোনালোকক খবৰটো ল'বলৈকে ভিডিঅ'টো বনালোঁ। এতিয়া যাওঁ দিয়ক, বেয়া চেয়া নাপাব। আপোনালোকক পুনৰবাৰ কৈছোঁ বিশ্বকৰ্মা আপোনালোকৰ বিৰাজমান হওক, ভালে কুশলে ৰাখক, সকলোকে দীৰ্ঘায়ু কৰক, তাৰেই কামনা কৰি মই আজিলৈ আহিছোঁ। আপোনালোকে মোক আশীৰ্বাদ কৰিব। আকৌ সন্ধিয়া সময়ত এগছ চাকি জ্বলাম, প্ৰাৰ্থনা কৰিম। এনেকৈ আৰু বিশ্বকৰ্মা পূজা আহিবকৈ পূজাভাগ আজি গ'ল আৰু। এতিয়া ৰাখিছোঁ দিয়ক।